आसामनि सोलोंथाइ मन्त्रि डक्टर रनेश पेगुआ आफां आसाम अदेबानि बिटिआर हालामनि बाक्सा जिल्ला सालबारि महकुमानि सिङाव थानाय सालबारि कलेजाव हरखाबै नुजाथिफैयो। सालबारि कलेजाव नुजाथिफैनानै आसामनि सोलोंथाइ मन्त्रि बिथाङा खौरां बिजोंनि गेजेरजों ओरैबादि बुङो। কালিলে অসম চৰকাৰৰ এখন কেবিনেট বৈঠক বঙাইগাঁৱত অনুষ্ঠিত হ'ব। প্ৰতি মাহৰ শেষৰ সপ্তাহৰ যিখন কেবিনেট হয় সেইখন গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰাৰ কাৰণে কেবিনেটে সিদ্ধান্ত লৈছে আৰু লগতে এইটো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিছে যে কেবিনেট বৈঠকৰ আগদিনাখন আমি এখন জিলা বা এটা মহকুমা পৰিদৰ্শন কৰিব লাগে আৰু কেবিনেটৰ পৰা ঘূৰি যাওঁতে পিছৰ দিনাও এটা মহকুমা আমি ভ্ৰমণ কৰিব লাগে। সেই সূত্ৰে আজি শালবাৰী এই মহকুমাটোত থকা বিভিন্ন কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান এইখিনি মই বুজ লৈছোঁ আৰু ইয়াৰ ওপৰত এখন প্ৰতিবেদন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই অভিনৱ যিটো পন্থাৰে অসমৰ বিভিন্ন জিলা মহকুমাসমূহ মন্ত্ৰীসকলে পৰিদৰ্শন কৰা ইয়াৰ জৰিয়তে আমি মন্ত্ৰীসকলো বহুখিনি উপকৃত হৈছোঁ কাৰণ আমাৰ পোনপটীয়া প্ৰত্যক্ষ আমি ইনফৰ্মেশ্যন তথ্য লাভ কৰিছোঁ আৰু মহকুমাসমূহো নিশ্চিতভাৱে যিহেতু এই বিষয়সমূহ উদ্বোধন কৰ্তৃপক্ষৰ দৃষ্টিলৈ আহিছে বা আহিব তাৰ দ্বাৰা এইটো এটা কণ্টিনিউৱাছ প্ৰক্ৰিয়া সদায় যেতিয়াই আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী সেইখিনি মানে পুনৰীক্ষণ হয় বা সেইখিনি এক্সামিন কৰা হয়। যোৱাকালিৰে পৰা আমাৰ সকলো কেটেগৰীৰ শিক্ষক তেওঁলোকক এটা পৰ্টেলত পঞ্জীয়ন কৰিবলৈ কোৱা হৈছে। ইয়াৰ এটা উদ্দেশ্য বদলীকৰণ ট্ৰেন্সফাৰ, কিন্তু তাৰ লগে লগে আমাৰ শিক্ষকসকলৰ যিটো মেনেজমেণ্ট তেওঁলোকৰ ৰেচনেলাইজেশ্যন বেছি সেই গোটেইখিনি ব্যৱস্থা আমি বিচাৰিছোঁ আৰু তাতে তেওঁলোকৰ যিখিনি অতি প্ৰয়োজনীয় তথ্য পাতি গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট, টেট পাছ কৰা চাৰ্টিফিকেট, DLED পাছ কৰা চাৰ্টিফিকেট আৰু এইটো আপলোড কৰাৰ প্ৰক্ৰিয়াত সেইখিনিও পৰীক্ষা নিৰীক্ষা হ'ব আৰু যিহেতু দুই এটা ক'ত কেছ ধৰা পৰিছে যে ভুৱা চাৰ্টিফিকেটৰ কথা ওলাইছে, গতিকে চৰকাৰে এইটো ক্ষেত্ৰত খুব সতৰ্কতা অৱলম্বন কৰি কাম কৰিব। বিটিএডি বুলি নহয়, অসমৰ ভিতৰত য'তেই আমি তেনেকুৱা সকলোতে ৰেণ্ডম চেকিং হৈ আছে আৰু য'তে আমি পাওঁ তাৰ কাৰণে তেতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আৰু সকলোকে মই অনুৰোধ জনাম যে এই দুষ্ট চক্ৰৰ জালত কোনো শিক্ষক, কোনো উদীয়মান যুৱক যুৱতী এই দুষ্ট চক্ৰৰ জালত পৰিব নালাগে। তাৰ কাৰণে তেওঁলোক সদা সচেতন হওক, সতৰ্ক হওক। টেট অনুষ্ঠিত কৰাটো এটা নিয়মীয়া প্ৰক্ৰিয়া হ'ব এতিয়াৰ পৰা, গতিকে যিহেতু NCTৰ গাইডলাইন মতে আমি টেটটো পাতিয়ে থাকিব লাগিব, গতিকে এতিয়া টেট আকৌ অনুষ্ঠিত হ'ব 2022তো হ'ব, 2023তো হ'ব, কেতিয়াবা সাময়িকভাৱে ক'ভিডৰ কাৰণে স্থগিত থাকিলে সেই বছৰ নহয় পেলাই তাৰ পিছৰ বছৰটো হ'ব। শিক্ষা বিভাগটো BTADত এইটো কাউন্সিলৰ অধীন, গতিকে তেওঁলোকৰ পৰিষদৰ লগত আমাৰ BTCৰ লগত আমাৰ আলোচনা হৈছে, আমি সেই মৰ্মে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। কম্পিউটাৰ শিক্ষক আপোনালোককো মই অনুৰোধ জনাওঁ অকণমান শিক্ষা বিভাগৰ সমস্যাবিলাকৰ গভীৰতালৈ যাবৰ কাৰণে, কাৰণ আমি আগৰ পূৰ্বৰ বহু চৰকাৰৰ দিনত হোৱা কিছুমান সিদ্ধান্তৰ যিটো লিগেচি, তাৰ সমস্যা, তাৰ ভাল লিগেচিখিনিও আমি ল'ব লগা হৈছে, বেয়া লিগেচিখিনিও আমি ল'ব লগা হৈছে। গতিকে এতিয়া যিখিনি তেওঁলোকে বিভিন্ন কণ্টেক্সুৱেল টিচাৰ দি থৈ গ'ল, নিয়মীয়াকৰণ নহ'ল, এতিয়া আমাৰ প্ৰচেষ্টা আছে সেইখিনি মই কেইবাখনো কমিটি গঠন কৰি দিছোঁ। কম্পিউটাৰৰ ক্ষেত্ৰতো এখন কমিটি গঠন কৰা আছে, ভকেশ্যনেল এডুকেশ্যনৰ লগত কম্বাইন কৰি পেলাই, আৰু সেইটো কি প্ৰতিবেদন দিয়ে খুব সোনকালে প্ৰতিবেদন দিব, প্ৰতিবেদন সাপেক্ষে আমি ব্যৱস্থা গ্ৰহণ কৰিম।